প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰি আয়ুধা ৰিয়াতা ৰসাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান ৰামায়ণ কৰি সূতকপা তিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা শৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলা যজ্ঞয়াসী সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেৱৰ ই যিটো কৰ্ম কৰোয়াত নাহিকে বিশ্বাস আপোনাৰ আয়ুক ৰিলু ব্যৰ্থে নাশ সম্প্ৰতি তুমি চিন্তি ইউক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কন জানিয়ান কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সূত যেন মতে তৰো ইহাতে আমাৰ মিলিল মহাভাগ তুমি
যিহে মহন্তক পাইলো ভাগ্যে লাগৌ যত স্বৰ্গ সুখ যিটো মুখ সুখ মূল ভকতৰ সংগৰ কোনো হিতুল আকাশে সঞ্চৰে ৰবিৰথ যেন বায়ু সূৰ্যৰ লগত হৈ জগতৰ আয়ু এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৰু জীৱন যায় বৃথা কৃষ্ণ তৰ্পিয়াম আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত হে ৰাম এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰয় অমৃত শ্ৰৱণ মাত্ৰকে যেন হয় কৃত হে ৰাম জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিও কমহা ভাগৱত শাস্ত্ৰ